অ' গেলাই কালি হ'বলৈ বিয়া খাবলৈ গৈ মাৰ খালি গোটেই গালখন দিছোঁ কোলা পৰি আহিছে। ছোৱালী বাপেকে ঘুচিয়ালে নে ককায়েকে ঘুচিয়ালে? গোটেই গালখন লৈছোঁ কোলা পৰি আহিছে। ককায়েক বাপেক কোনেও ঘুচিয়া নাই অ', তাই বয়ফ্ৰেণ্ডে ঘুচিয়ালে। বয়ফ্ৰেণ্ডকে সুধিলোঁ আপোনাৰ ছোৱালী মোলৈ দিব নেকি, মোৰ ভাল লাগিছে। বেচেৰাটো কি যে হ'ব, খালি ছোৱালী ছোৱালী ছোৱালী। বাৰু সেইবোৰ বাদ দে, আজি যে এক্সাম ল'ব তহঁতি গম পাৱনে? কিহৰ এক্সাম আছে অ'? কিহৰ এক্সাম? এই আজি অংকত ল'ব বুলি কালি ছাৰে কৈ পঠিয়াইছিলে নহয়, তহঁতৰ কি মনত নাই নি? এই মোৰ বাৰু মনত থাকিব নাই, এইখন হোৱাৰ পাছত আৰু এক্সাম আছে নে কি আছে মোৰ কেনেকৈ মনত থাকিব? এই মইতো বিজ্ঞানে পঢ়ি আহিলোঁ। হ'ব দে, বিজ্ঞানৰো অংক আছে, অংকৰো অংক আছে, হ'ব দে, বিজ্ঞানৰ অংক আহিলেই হ'ল আৰু। জ্যামিতি চেপ্টাৰটোহে ল'ব, জ্যামিতি আকৌ বিজ্ঞানত আছে। দে বাৰু দে, জ্যামিতিৰ পৰা আহে যদি পাৰিম বাৰু মই। এই দৰ্জাখনৰ মাত শুনিছেনে? চাহ বেগ দৰ্জা দি আহিছে হ'বলৈ, মনে নাথাক মনে নাথাক। ঐ তহঁতি পঢ়ি আহিছনে? কালি কৈ পঠিয়াইছিলোঁ নহয় এক্সাম ল'ম বুলি। ঐ তোৰ মুখত কি হ'ল, গোটেইটো কোলা পৰি আছ যে? ছাৰ এইটো বহুত ডাঙৰ মামলা, আপুনি বুজি নাপাব। বেটা সি মোক ক'ব আহিছে। ঐ তই কচোন, তই ক, জ্যামিতি কাক বোলে ক? ছাৰ মই ক'ব লাগে? হয় মহা হয়, আপুনিয়ে কওক। ছাৰ যি বাকচত পেন পেঞ্চিল স্কেল ৰবৰ নানান ধৰণৰ স্কুলৰ সামগ্ৰী ৰাখিব পাৰি তাকে জ্যামিতিক বোলে। তোৰ মুখটো বাপে মায়ে শিশুপাকে শিকাব আহিছে। ছাৰ দেউতাই মায়ে মোক নিশিকাই নহয়, আমাৰ ঘৰৰ ওচৰৰ অকণমানৰ জীয়েক যে অকণমানৰ জীয়েকে পঢ়াই মোক। মুখে মুখে উত্তৰ দিব পাৰোঁ, পঢ়া শুনাত মন নাই, খালি তহঁতৰ উল্টা পুল্টা কথা। ঐ তই কচোন দ্বিঘাত সমীকৰণৰ সূত্ৰটো ক। ছাৰ দ্বিঘাত সমীকৰণৰ সূত্ৰটো মই ভাওনাতহে দেখিছোঁ, আমাৰ খুৰা পিতেক নিতুলে লৈছিলে। তহঁতি পণ্ডিত, তই মা বাপেৰক লগাব লাগিব ৰ তহঁতৰ কথা। ঐ তই কচোন, তই ক কোন কাক বোলে? ছাৰ কোন বুলি ক'লে ছাৰ, আমাৰ দেউতাই এদিন আৰু আপোনাৰ দেউতাই এদিন আন্ধাৰে মুন্ধাৰে ৰাস্তা দি আহি আছিলে, ৰাস্তা দি আহি থাকোঁতে হঠাৎ খুন্দা খালে। তেতিয়া মোৰ দেউতাই আপোনাৰ দেউতাই সুধিলে কোন হয় কোন? তেতিয়া দেউতাই ক'লে মই। আকৌ আপোনাৰ দেউতাই ক'লে কোন মই কোন তাকে কোন বোলে। তহঁতৰ লগত নোৱাৰিছোঁ, তহঁতে পৰাহেঁতেন ফেনাইল খুৱাই মাৰি পেলালোহেঁতেন। বাৰু হওক দে, ছাৰে যে কিবা এটা খুৱাম বুলি কৈছে, আজি তাকে পেট ভৰাই খাই ল'ব লাগিব। সেইটো খালে তই হিপুৰি গ'লিগে। ঐ আজি যাওঁতে স্কুলৰ কাষৰ মানুহঘৰ বাৰীত অমৰা পকি আছে, অমৰা খাই যাম হা। মই নাযাওঁ দেই, সেইডোখৰ বুঢ়ীজনী বৰ ছাৰ। নাই মই দেৰি কৰিব নোৱাৰোঁ দেই। আমাৰ কাষৰ মানুহ ঘৰত কালি ছোৱালী এজনী ফুৰিবলৈ আহিছে, তাইৰ লগত চিনাকি হ'বগৈ লাগিব। ই বেটা ছোৱালী পাগল, খালি ছোৱালী ধান্দা। বেটা ই ঘুটো হৰলিক্স খাহি। বাৰু দে, যি হ'ব হ'ব, কালিলৈ ৰাতিপুৱা সোনকালে আহিবি। কালিলৈ স্কুললৈ আহোঁতে ৰাতিপুৱাই খাই আহিব লাগিব। বাৰু দে চাম কি হয়। ঐ তই আহিবিনে? বাৰু চাই লওঁ কি হয়, যদি চিনাকি হ'ব পাৰোঁ ভালদৰে ছোৱালীজনীৰ লগত তেতিয়া হয়তো নাহিব পাৰোঁ। হ'ব ব'ল, বেল দিলে আজিলৈ যাওঁ। হ'ব, এনেও স্কুলত থকাকৈ অহা নাই, এনেও যাম বেল দিলে যেতিয়া।